9/11 ঘটনাটো কি 9/11 ঘটনাটো হ'ল 2001 চনৰ 11 ছেপ্টেম্বৰ তাৰিখে অল কায়দাৰ মুৰব্বী ওছামা বিন লাডেনৰ নেতৃত্বত 19 জন অপহৰণকাৰীয়ে আমেৰিকাৰ 4খন বাণিজ্যিক বিমান অপহৰণ কৰি লৈ যায় আৰু ইয়াৰে 2খন বিমানে আমেৰিকাৰ বিশ্ব বাণিজ্যিক কেন্দ্ৰত খুন্দা মাৰে আৰু আন এখন বিমানে পেণ্টাগন ভৱনত খুন্দা মাৰি এই ভৱন দুটা সম্পূৰ্ণ ধ্বংস কৰি পেলায় আৰু বাকি থকা আনখন বিমান পেনচিলভেনিয়াত ভূপতিত হয় এই সম্পূৰ্ণ ঘটনাটোত মুঠ 3000 ব্যক্তিৰ মৃত্যু ঘটিছিল আৰু এই ঘটনাটোক কোৱা হয় 9/11 ঘটনা ইয়াৰ পিছত আন এটা কোৱেশ্চন যে অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম কি নাইবা এনেকুৱা আহিব পাৰে যে মৰুভূমিৰ ধুমুহা কি যে 1990 চনত ইৰাকৰ পৰা কুৱেইট উদ্ধাৰ কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘৰ নিৰ্দেশত 34খন দেশৰ 6,60,000 সৈনিকে ইৰাক আক্ৰমণ কৰে আৰু এই আক্ৰমণত ইৰাকক পৰাজিত কৰি কুৱেইটক মুক্ত কৰে আৰু এই অভিযানটোক কোৱা হয় অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম নাইবা মৰুভূমিৰ ধুমুহা এই যুদ্ধখনক সাদ্দাম হুছেইনে সকলো যুদ্ধৰ মাতৃ বুলি আখ্যা দিছিল নেক্সট কুৱেশ্চন প্ৰথম পাৰমাণৱিক বোমা ক'ত কেতিয়া দিয়া হৈছিল যে প্ৰথম পাৰমাণৱিক বোমা দিয়া হৈছিল 1945 চনৰ 6 আগষ্টত হিৰোশ্বিমা আৰু 9 আগষ্টত নাগাসাকিত প্ৰথম পাৰমাণৱিক বোমা দিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই নেক্সট কুৱেশ্চন নাটো কেতিয়া গঠন কৰা হৈছিল নাটো গঠন কৰা হৈছিল 1949 চনত আমেৰিকাৰ নেতৃত্বত ইয়াৰ মূল উদ্দেশ্য আছিল যে নাটোত অন্তৰ্ভুক্ত হোৱা কোনো দেশক যদি অন্য দেশে আক্ৰমণ কৰে তেনেহলে এই আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণে গোটেইকেইখন দেশে এই যুদ্ধ কৰিব নেক্সট কুৱেশ্চন ৱাৰ চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল যে ৱাৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল 1956 চনত সোভিয়েট ৰাছিয়াৰ নেতৃত্বত ইয়াৰ মূল উদ্দেশ্য আছিল নাটোক প্ৰতিহত কৰা নেক্সট কুৱেশ্চন বাৰ্লিন দেৱাল কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াক কেতিয়া ধ্বংস কৰা হৈছিল যে বাৰ্লিন দেৱাল 1961 চনত গঠন কৰা হৈছিল আৰু ইয়াক জনসাধাৰণে ভাঙি দিছিল 1989 চনত 1989 চনত নেক্সট কুৱেশ্চন সোভিয়েট ইউনিয়ন কেতিয়া পতন ঘটিছিল আৰু ইয়াৰ পৰা স্বাধীনতা লাভ কৰা প্ৰথম ৰাষ্ট্ৰখন কোনখন ৰাষ্ট্ৰ আছিল এনসাৰ সোভিয়েট ইউনিয়ন পতন হৈছিল 1992 চনত আৰু ইয়াৰ পৰা স্বাধীন হোৱা প্ৰথম ৰাষ্ট্ৰখন আছিল লিথুৱেনিয়া নেক্সট কুৱেশ্চন সোভিয়েট ইউনিয়নৰ পতনৰ বাবে দায়ী কোন এনসাৰ সোভিয়েট ইউনিয়নৰ পতনৰ বাবে মিখাইল গৰ্বাচেভক দায়ী বুলি ধৰা হয় নেক্সট কুৱেশ্চন মিখাইল গৰ্বাচেভে কি সংস্কাৰ নীতি গ্ৰহণ কৰিছিল এনসাৰ মিখাইল গৰ্বাচেভে গ্লাছনোষ্ট আৰু পেৰিষ্ট্ৰইকা নামৰ দুটা নীতি গ্ৰহণ কৰিছিল যাতে সংস্কাৰ কৰিব পাৰে সোভিয়েট ইউনিয়নক